নিজ যাতে বৈ শালৰ পৰা কাপোৰ কাটি কিমান এটা ভাল লাগে এই ভিডিঅ'টো চালে আপোনালোকে গম পাব। আৰু এয়া মাকো পিন্ধাই দিলোঁ নতুন কাপোৰ, আৰু লগতে কি কাপোৰ লগাইছোঁ ভিডিঅ'টো চাওক। হেল্ল' এভৰিৱান, তো আজি ভিডিঅ'টো আৰম্ভ কৰিছে শালৰ পৰা। আৰু শালত যিহেতু মেখেলা চাদৰ লগাইছিলোঁ, আৰু আজি এখন মেখেলা কাটিম। আৰু আগতে মেখেলাখন কাটিছোঁ, তো চাদৰখন কাটোতে আপোনালোকক দেখাম। আপোনালোকে চাই দিয়ক আৰু কেনেকুৱা হৈছে জনাব। তো গাইজ, এইখন এখন হৈছে বেলেগ মেখেলা। এইখন আপোনালোকক দেখাই আছোঁ। আৰু যিখন কাটিম সেইখন ভিতৰত আছে, সেইখন মানে চাদৰ আৰু। তো এতিয়া আমি কাটো, লেটছ গো। ইমানে মাৰ লগত বহুত কাপোৰ বলোঁ, মানে মাক হেল্প কৰি দিওঁ। কিন্তু আজিলৈকে এনেকৈ শালৰ পৰা কাপোৰ কাটি পোৱা নাছিলোঁ। আজি হৈছে এয়া মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ। মানে এই এক্সপিৰিয়েঞ্চটো বহুত বেলেগ, সঁচাকৈ বহুত ভাল লগা। এইখন এখন মেখেলা, এইখন বাৰু এতিয়া শালতে থাকিব। এইখন আপোনালোকক হ'লে দেখাম। নিজৰ ইচ্ছামতে বৈ, নিজৰ ইচ্ছামতে ডিজাইন কৰি, আৰু এতিয়া নিজৰ মতে এনেকৈ কাটাৰ মজাই সুকীয়া, নহয় জানো? এইখনেই হৈছে সেইখন চাদৰ, যিখন চাদৰ আপোনালোকক দেখাম বুলি কৈছে। এতিয়া আপোনালোকক দেখাই আছোঁ এই চাদৰখন কেনেকুৱা হৈছে। বৰ্তমান শালত থকাখন হৈছে এইখন, আৰু এইখন হৈছে মেখেলা। আৰু ইয়াতকৈ বেছি ফুল নিদিওঁ, এতিয়া বুম। আৰু যেতিয়া এইখন কাটোৱেই, তেতিয়াও যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। তো এয়া এতিয়া চাইডপট্টিখিনি আৰু চাদৰখন ছেপাৰেটকৈ এয়া কেঁচিৰে কাটি ল'লোঁ, শালৰ পৰা যিহেতু একেলগে কাটি আনিছিলোঁ। তো গাইজ, ইয়াত আছে দুখন চাদৰৰ চাইডপট্টি, আৰু এইখিনি পিছত বাৰু দেখাম। আগতে আপোনালোকক চাদৰখন দেখাম। মা এবাৰ গাত লৈ চালে দীঘলে হৈছে নে চুটিয়ে হৈছে। মাৰ হিচাপত ঠিকে হৈছে, আৰু মাতকৈতো মই এশ নহয় বাৰু, সমানে এশ হয়। তো এইখন হ'ল চাদৰখন, আৰু এবাৰ ভালকৈ দেখাই আছোঁ। এয়া হৈছে মেখেলা আৰু চাদৰ একেলগে, কেনেকুৱা লাগিছে জনাব। আৰু এয়া হৈছে বগাযোৰৰ চাইডপট্টি, আৰু এয়া হৈছে শালত থকাখনৰ চাইডপট্টি। ইয়াৰে অলপ চাইডপট্টি এটাৰ ষ্টাইলটো অলপ বেলেগ কৰি দিছোঁ। মানে মেখেলাখনতো তেনেকুৱা হৈছে, সেইকাৰণে এনেকুৱা কৰি দিছিলোঁ। মানে এটা ভাল পিংক কালাৰ, ইয়াতে ৰঙা দেখিছে, আৰু এটা ভাল ক'লা। তাৰপিছত কেনেকুৱা লাগিছে আপোনালোকে জনাব, আৰু সেইযোৰ হ'লে আপোনালোকক নিশ্চয়কৈ দেখাম বাৰু। যি কি নহওক, নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আপোনালৈ আজিলৈ এয়া মোৰ গাৰ্ডেনখনৰ পৰা বাই বাই।